আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত আমি কঠীয়া ৰোপণ কৰি শ্ৰমদানেৰে তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি আমি ইয়াত কঠীয়া ৰুইছোঁ। আৰু এই কাৰ্যসূচী আজি আমি ৰাইজৰ দলে লৈছিলোঁ যে আজি বৰবেটি অঞ্চলত আমাৰ দলৰ আঞ্চলিক সভাপতি বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি আছাদুল ইছলাম তেখেতৰ খেতিত আজি আমি ৰাইজৰ দলৰ সদস্যসকলে মিলি শ্ৰমদান কৰি তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। এইখিনিকে কওঁ যে যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব। এইটোৱে আমাৰ বাৰ্তা। আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত আমি কঠীয়া ৰোপণ কৰি শ্ৰমদানেৰে তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি আমি ইয়াত কঠীয়া ৰুইছোঁ। আৰু এই কাৰ্যসূচী আজি আমি ৰাইজৰ দলে লৈছিলোঁ যে আজি বৰবেটি অঞ্চলত আমাৰ দলৰ আঞ্চলিক সভাপতি বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি আছাদুল ইছলাম তেখেতৰ খেতিত আজি আমি ৰাইজৰ দলৰ সদস্যসকলে মিলি শ্ৰমদান কৰি তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। এইখিনিকে কওঁ যে যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব। এইটোৱে আমাৰ বাৰ্তা। আজি আমাৰ দলীয় সতীৰ্থ এজনৰ খেতিত আমি কঠীয়া ৰোপণ কৰি শ্ৰমদানেৰে তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আজি আমি ইয়াত কঠীয়া ৰুইছোঁ। আৰু এই কাৰ্যসূচী আজি আমি ৰাইজৰ দলে লৈছিলোঁ যে আজি বৰবেটি অঞ্চলত আমাৰ দলৰ আঞ্চলিক সভাপতি বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সভাপতি আছাদুল ইছলাম তেখেতৰ খেতিত আজি আমি ৰাইজৰ দলৰ সদস্যসকলে মিলি শ্ৰমদান কৰি তেখেতক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি আজি এই কাৰ্যসূচী লৈছোঁ। এইখিনিকে কওঁ যে যেতিয়ালৈকে পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়ালৈকে অসমত অসমীয়াৰ কথা চলিব। এইটোৱে আমাৰ বাৰ্তা।